সেই বন্ধুসকল আকৌ পৰা আহি গ'লোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ পেলাই। এই চাওক, এইটো ফাৰ্ম হয়, এইটো মোৰ ফাৰ্ম নহয়, এইটো মোৰ বন্ধুৰ ফাৰ্ম হয়তো কয়েল বাৰ্ডৰ। এইটো অকল আপোনাৰ এইটো জম্বু কয়েল বাৰ্ড হয়, মোৰটো আছে আপোনাৰ জাপানিজ, এইটো জম্বু হয়। এই চাওক জম্বু কয়েল বাৰ্ড, যিবোৰ আপোনাৰ হয় আপোনাৰ এই 300 গ্ৰাম প্লাছ ওজন হ'ব জম্বুৰ। এইটো আপোনাৰ মাংসৰ কাৰণে ইমান ভাল, কণীটো আপোনাৰ ডাঙৰ ডাঙৰ হয়। অকল এইটো আপোনাৰ বগা আৰু ক'লা মিক্সিং থাকে আৰু চাওক, বেছিভাগ বগাই আছে, বগা ক'লা পূৰা মিক্সিং। কাৰোবাৰ যদি আপোনাৰ জম্বুৰ পোৱালি বা আপোনাৰ কণী লাগে তে কণ্টেক্ট কৰিব। তাৰপিছত দানা দেওয়া হৈ আছে, দানা খাই আছে। এইটো এটা মুৰ্গী কাটিলে আপোনাৰ ধৰক না 1 পোৱাৰ বেছি মাংস পোৱা যাব, কাৰণ এটা মুৰ্গী আপোনাৰ 300 গ্ৰাম প্লাছ ওজন হয় এইটো জম্বুটো। আৰু জাপানিজটো আপোনাৰ ওজনটো ধৰক না জাপানিজ ওজন 220 230 এনেকুৱা হয় আৰু হায়েষ্ট। আৰু জম্বুৰ ওজনটো আপোনাৰ পূৰা 300 গ্ৰাম প্লাছ ওজন হ'ব। এইটো আজি বয়স হ'ল আপোনাৰ 25 দিন হ'ব, এইবোৰ বয়স 25 দিনতো কিমান ডাঙৰ ডাঙৰ হৈ আছে। জাপানিজ মাল আপোনাৰ ধৰক 35 দিনত এনেকুৱা ডাঙৰ হয়, আৰু 25 দিনত এনেকুৱা ডাঙৰ হৈ আছে। ইয়াৰ কণীটো জাপানিজ কণী থাকি ইয়াৰ কণীটো অলপ অকণমান ডাঙৰ, আৰু জাপানিজ কণীটো সৰু। কিন্তু জাপানিজটো আপোনাৰ কণী বেছি পাৰে, জম্বু কণী বেছি পাৰে, কম নাপাৰে, বেছি কণী পাৰে জম্বু। কাৰোবাৰ যদি লাগে আপোনালোক কণ্টেক্ট কৰিব, আমি স্ক্ৰীনত নম্বৰখন দি দিম। আমাৰ এড্ৰেছ হ'ল আপোনাৰ ৰঙিয়া। কোনোবা যদি আপোনাৰ ঘৰত পুহিব খোজে নিব পাৰিব, আৰু কোনোবাই যদি ফাৰ্ম খুলিব খোজে ফাৰ্ম একদম কম খৰচ ফাৰ্ম হৈ যাব, বেছি পৰিব। আপোনাৰ মেডিচিন দিব নালাগে, এইটো এটা ভাল, আপোনাৰ মেডিচিন দিব নালাগে, খানাটো বহুত কম খায়। যেনে আপোনাৰ ধৰক লোকেল মুৰ্গী যেনেকুৱা আপোনাৰ মেডিচিন দিব লাগে, ভেকচিন দিব লাগে, এইবোৰ ভেকচিন মেডিচিন একো দিব নালাগে। কাৰোবাৰ লাগে কণ্টেক্ট কৰিব, আমাৰ স্ক্ৰীনত নম্বৰখন দি দিম।